হেল্ল' এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। নমস্কাৰ। আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমিও ভালে আছোঁ বৰ্তমান। আৰু ইফালে ধুনীয়াকৈ একদম পাহাৰখন দেখুৱাইছোঁ আপোনালোকক। ইমান ধুনীয়া দেখিছে ইয়াৰ আমাৰ ঘৰৰ পৰা পাহাৰখন, নহয় জানো? আৰু ইফালে বেটিও উঠি লৈ একদম ফ্ৰেছ হ'ল, ব্ৰাছ চাছ কৰা হৈ গ'ল তাইৰ। বেটাও এয়া হামিয়াই আছে আৰু মোৰো গোটেই বেটিৰ টিফিন চিফিন বনোৱা হৈ গ'ল। এতিয়া ব'লক আমি তেতিয়াহ'লে দিনটো আৰম্ভ কৰোঁ। আৰু বেটিৰ এতিয়া স্কুল টাইম, তো তাইক আমি এতিয়া স্কুল যাবলৈ ৰেডি কৰি লওঁগৈ। বেটি নিজে নিজে স্কুল যাবলৈ ৰেডি হৈ আছে। নিজে পিন্ধিলে তাই কাপোৰ, চাৰ্ট পিন্ধি ল'লে, এতিয়া স্কাৰ্টটো পিন্ধি আছে। আৰু ভাইকে সিফালে সেয়া জোতা মোজা নিজে পিন্ধি ল'লে। আৰু এতিয়া মই চুলিখিনি বান্ধি দিওঁ। চুলিখিনি বান্ধি লৈ তাইক অকণমান খাবলৈ দিম। তেতিয়াহ'লে তাই স্কুললৈ যোৱাৰ পিছত মই আকৌ লগ পাম। বেটি গ'ল, পাপাক আহিলে, পাপাক নাছিলে। ৰাতিপুৱা ফুল ছিঙিবলৈ গৈছিলে। আমাৰ ইয়াতে আজি পূজা আছে, তো বেটিয়ে ধুনীয়াকৈ নিজৰ বেগটো লৈ লৈছে। মই তললৈ নাযাওঁ আৰু বেটি, ভাইটি কান্দিব নহয়। বাই বাই আৰু বাই। এতিয়া মই আহিলোঁ ভিতৰলৈ। মোৰ হিৰ'টো এইটো। এইটো আমাৰ বেটাই কিন্তু এনেকৈ ডিঙি দুখ নাপায় দেই, নাভাবিব। তাইতো ষ্টাইলে হয়, সৰুৰ পৰা সি সেনেকৈ ওপৰলৈ কৰি উজাই যায়। অঁ, মই ল'ম শুন, মই ল'ম। জেঠাই খুব ভাল পালে ন তোমাৰ সেইটো ষ্টাইলটো উজাই যোৱা। অঁ, জেঠাই একদম ভিডিঅ' কৰি থ'ব দিছে ন মোক। অঁ, তেতিয়াহ'লে বেটাৰ মনটো অকণ ভাল লগাই লওঁ। তাৰ মনটো একদম দুখ লাগিছে এতিয়া। অঁ, লওঁ, মা ল'ম। আৰু এতিয়া বেটা ধুনীয়াকৈ বহিব পৰা হ'ল। তাক বহাই থৈ দিলে সি ধুনীয়াকৈ এনেকৈ বহি থাকে। আৰু মই তাৰ এনেকৈ সৰু সৰু ভিডিঅ' ক্লিপ কিছুমান লৈ এনেকৈ মেমৰি হিচাপে ইয়াতে ভিডিঅ'ত মোৰ সাঁচি থৈ দিলোঁ। পিছলৈ যাতে ডাঙৰ হ'লে সিও চাব পাৰে, ময়ো চাব পাৰোঁ। বেটি স্কুলৰ পৰা আহি পাই লৈ এয়া ভায়েকৰ লগত ধুনীয়াকৈ খেলি আছে। নিজৰ গাড়ীত দুয়োটাই বহি আছে। ভায়েকে বহিছে কাত। আৰু মই ভাত তেতিয়া সময়খিনিলৈকে ভাতৰ কাৰণে যোগাৰ কৰি ল'লোঁ। আৰু আজি ভাতত বনাইছিলোঁ মই ইফালে কুন্দুলি ফ্ৰাই, তিয়ঁহ আৰু পুদিনা চাটনি, ৰাজমাহ, আলু তেনেকৈ আৰু দালি অকণমান বনাইছিলোঁ। আৰু লগত আছিলে মাংস। এনেকৈ অলপ বতৰটো ঠাণ্ডাও আছিলে, সেইকাৰণে অকণমান মাংস আনিলে মানুহজনেতো, তেনেকৈ মাংস অলপ বনালোঁ। আৰু কুন্দুলি চব্জি খাই এনেও বহুত বেছি সোৱাদ লাগে। লগতে অকণমান এনেকৈ চাটনিও বনাইছিলোঁ। হোৱাৰ পিছত বেটাক দিলোঁ অকণমান আম। বেটাক আম খুৱাই দিছিলোঁ। তাৰ মুখৰ এক্সপ্ৰেশ্যন কি খাইছা? মেংগো। কি খাইছা? মেংগো খাইছা?
Yummy, yummy. Yummy, yummy. Yummy, yummy na? Ano? ভাগৰ লাগিলে খোৱাই নাইচোন লোৱা আকৌ আৰু অকণমান ভালনে মিঠা মিঠা নে মিঠা 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 বা আহি গ'ল বাও খাই আছে নহয় অ'কে মোক খাই দিয়া আগতে আগতে মোক খাই দিয়া খাই দিছোৱা চোৱা মা বাবা খাই দে আৰু আৰাম কৰিছে হেৰুৱা এক্টিং কৰিছে দেখিছা লোৱা 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 খোৱা আকৌ এক্টিং কৰিছা খোৱা খোৱা এনেকৈ শুই শুই কোনে খায় ইমান আৰাম তোমাৰ এইফালে 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 দেউতা Mana aku fai mun. আৰু বেটি তললৈ নামি গ'ল তাই চলাব বোলে চাইকেল তো আমি ভাবিলোঁ তললৈ নামি অকণমান তাইক চাইকেল চলাই দিওঁ বুলি কিন্তু ইমান বোকাৰ কাৰণে গোটেইখন জংঘল জংঘল আৰু গাড়ী চাইকেলৰ চকাও সোমাই যায় তাই যেনেকৈ তাই আৰু মই ভাবিলোঁ ভিডিঅ'টো ইয়াতে শেষ কৰি থওঁ তাইক অকণমান চাইকেল চলাবলৈ সহায় কৰি দিওঁ বোলো আৰু যদিহে আজি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব আৰু আশা কৰোঁ ভিডিঅ' চাই ভাল পালে তো আকৌ এটা অন্য ভিডিঅ'ত লগ পাম সকলো ভালে থাকক কুশলে থাকক আজিলৈ আহিছোঁ বাই বাই পৰি যাবা